हेलो गाइस केनेকৈ ইউটিউবত হাইড কৰিব পাৰি চেনেল হাইড কৰিব সাবস্ক্ৰাইব দেখা নপোৱা কৰিব পাৰি আপোনালোকে চাই লওক ইউটিউবত যাই ফেলে ক্ৰম ব্ৰাউজাৰটো খুলি লওক ক্ৰম ব্ৰাউজাৰত যাই ফেলে ওপৰতে তিনটা ডট আছে তিনটাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ডেস্কটপ আছে ডেস্কটপটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ দেৰি ৰৈ যাব মোৰ নেটটো অলপ স্লো মাৰিছে অলপ দেৰি ৰৈ ফেলে youtube.com বুলি মাৰিব ক্ৰম ব্ৰাউজাৰত যাই ফেলে তাৰপিছত ডেস্কটপটো অন কৰাৰ পিছত তিনটা ডট আছে তিনটা ডটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ক্লিক কৰাৰ পিছত আহি যাব তললৈ লগো এটা আছে সেটিংছৰ লগোটো ক্লিক কৰিব আপোনালোকে দেখা পাইছে তলৰ সাইড তাৰে ক্লিক কৰিলে সেটিংছ বুলি আহিব সেটিংছৰ খোলাত অলপ দেৰি লাগিব 2 মিনিট 3 মিনিট মান আপোনালোক বহুত সহজ উপায়েৰে এটো দেখাইছো সহজ উপায়টো হাইড কৰা তাৰপিছত 2 নম্বৰত আছে চেনেল বুলি আছে চেনেলত ক্লিক কৰিব লাগিব চেনেলত ক্লিক কৰাৰ পিছত 2 নম্বৰত আছে চেনেল বুলি আছে তলত চেনেলত ক্লিক কৰাৰ পিছত এডভান্স সেটিংছত ক্লিক কৰিব 2 নম্বৰত এডভান্স সেটিংছত ক্লিক কৰাৰ পিছত ওপৰত দেখি নিব মোৰ সেটিংছটো কৰা আছে তাতে তাত আছে সাবস্ক্ৰাইবাৰ কাউন্টাৰ বুলি আছে তাতে মাই চেনেল সাবস্ক্ৰাইবাৰ তাতে ক্লিক কৰি দিব ক্লিক নকৰিব আপোনালোকে ক্লিক কৰি তাতে ক্লিকটো সাইড কৰি দিব মোৰ তাতে কৰা আছে তাতে তলত আহিবলে সেভটোত মাৰিব মোৰ তাৰমানে সেটিংছটো বনোৱা আছে সেটিংছত আহি সেভটো মাৰি দিব ক্লিক কৰাৰ পিছত 2 মিনিট মান ৰখি মোৰ চেনেলটো দেখাই দিছে আপোনালোকে বেক মাৰি দিব সেভ হৈ যাব তাৰপিছত বেক মাৰি দিব বেক মাৰি আপোনালোকৰ নিজৰ চেনেলত আহি যাব চেনেলৰ এইটো মোৰ চেনেলটো দেখাই দিছে বেক মাৰিছো মোৰ চেনেলত ক্লিক কৰি দিম ক্লিক আপোনালোকে দেখিছে মোৰ সাবস্ক্ৰাইবটো নহয় হৈ গৈছে আপোনালোকে এইটো সেটিংছটো কৰিবলৈ আধা ঘন্টা লাগিব সেইটো ইউটিউবে কৰি দিব হাইডটো সেই হাইড হ'ব লাগিলে আধা ঘন্টা মান লাগিব ভিডিওটো চাই ভাল আছে সাবস্ক্ৰাইব কৰি দিব আপোনালোকক কমসে কম আধা ঘন্টা মান লাগিব সেটিংছটো লোৱাত ইউটিউবে কৰি দিব